সোণ জিলিকিল ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মঞ্চত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ২ আৰু ৩ জুলাই তাৰিখে বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা একাংক নাট প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ। শ্ৰেষ্ঠ নাট্যদল জ্যোতি শিল্প নগাঁও, নাটক ত্ৰাহিদেৱ দামোদৰ। দ্বিতীয় শ্ৰেষ্ঠ দল জাগিৰোড মহাবিদ্যালয়, নাটক কেঁকুৰা। তৃতীয় শ্ৰেষ্ঠ দল প্ৰজন্ম নলবাৰী, নাটক নিংনে। শ্ৰেষ্ঠ নাট্যকাৰ ভাস্কৰ ডেকা, নাটক যাদুঘৰ। শ্ৰেষ্ঠ পৰিচালক তৰুণ তীৰ্থ শইকীয়া, নাটক ভূমিফুল মণিমুগ্ধ নাট্যদল বোকাখাট। শ্ৰেষ্ঠ অভিনেতা ঋতুপৰ্ণ চৌধুৰী, চৰিত্ৰ বিকাশ মহন্ত, নাটক পেণ্ডুলাম সাৰথী নাট্যগোষ্ঠী বোকাখাট। শ্ৰেষ্ঠ অভিনেত্ৰী শিল্পিকা গোস্বামী, চৰিত্ৰ জোনাকী জ্যোতিশিল্প নগাঁও। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা কিশোৰ পাঠক, চৰিত্ৰ অমূল্য, নাটক মছলা NFRCA গুৱাহাটী। দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী ছোনিয়া ভৰদাস, নাটক ভাগফল শূন্য। শ্ৰেষ্ঠ সহ অভিনেতা কৌশিক গোস্বামী, নাটক ভাগফল শূন্য। শ্ৰেষ্ঠ সহ অভিনেত্ৰী হিমাক্ষী কলিতা, নাটক মছলা। শ্ৰেষ্ঠ কৌতুক অভিনেতা দিগন্ত ভৰালী। শ্ৰেষ্ঠ শিশুশিল্পী আৰজু আহমেদ আৰু প্ৰিয়াংশু চৌধুৰী। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল আংগিক তেজপুৰ। বিচাৰকৰ বিশেষ বঁটা মানস প্ৰতিম বৰা, মঞ্চতীৰ্থ তেজপুৰ, নিশা শৰ্মা আৰু ৰাকেশ ডেকা জেংৰাই মঙলদৈ। নিউজ ডেস্ক, ইউনিভাৰ্চেল নিউজ।